নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইখিনি কি বনালোঁ ধৰিব পাৰিছেনে? এইখিনি মগুৰি বনালোঁ। এইখিনি মগুৰি বুলি কয়। ময়ো ইয়াতহে দেখিছোঁ বা ইয়াতহে শিকিছোঁ, আগতে নাজানো। এয়া চাওক, এইখিনি মগুৰি। আৰু তাৰ কাৰণে মই ল'লোঁ দুটা পিঁয়াজ, অকণমান আদা, অকণমান নহৰু, জলকীয়া। আপোনালোকে জোখমতে লৈ ল'ব যিমানখিনি মগুৰি লয়। মই যিমানখিনি লৈছোঁ তাৰ জোখতে লৈ লৈছোঁ। আৰু প্ৰথমতে মগুৰিখিনি অকণমান এনেকৈ ভাজি ল'ব লাগে। মগুৰিখিনি কেনেকৈ বনাই জানেনে? এই মগুৰিখিনি কি কৰে, মগুমাহখিনি তিয়াই ধুনীয়াকৈ বাকলি গুচাই ধুই, যদি ঘৰতে কমকৈ কৰোঁ বুলি ভাবে মিক্সিত পিচি লৈ সেইখিনিতে মছলা, জিৰা, ধনিয়া গুড়ি চব দি আকৌ ৰ'দত অকণকৈ পেপাৰ বা কিবা দি পেলাই একদম শুকাই পেলাই। নহ'লে বেছিকৈ কৰিবলৈ হ'লে সৰহকৈ ধুব লাগে। মগুখিনি তিয়াই ধুই পেলাই একদম ৰ'দত শুকাই দিব লাগে ধুনীয়াকৈ। শুকোৱাৰ পিছত মিলত দি একে পিঁয়াজ একে মানে মছলা দি যেনেকৈ জলকীয়া গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি দি আকৌ কমকৈ তেনেকৈ শুকুৱাই পেলাই। আৰু তাৰ কাৰণে মই সেয়া কেৰাহী পাতি তাতে তেল দিলোঁ। নহৰু, পিঁয়াজ, আদা, জলকীয়া, জিৰা আটাইখিনি একেলগে দি ভাজি ল'লোঁ। আৰু সেইখিনি ভাজি থাকোঁতে এয়া মই এইফালে ইয়াত দৈটো দিবই লাগিব। দৈটো ইয়াত লাগেই মানে। ইয়াতে দৈতে মই ধনিয়া গুড়ি দিলোঁ, জলকীয়া গুড়ি দিলোঁ, নিমখ, হালধি চব দি খুব ধুনীয়াকৈ ফেটিলোঁ। আৰু দৈটো খুব ধুনীয়াকৈ ফেটিব যাতে থাকি নাযায় গুটি। আৰু সেইখিনি অলপ ভাজি তেল এৰালৈকে ভজাৰ পিছত তাতে পানী দি দিলোঁ। সেইখিনি এই পানীখিনি এইকাৰণেই দিছোঁ, এই মছলাখিনি অকণমান মানে ভালকৈ সিজিব লাগিব। আৰু এইখিনি সিজিবলৈ ঢাকোন মাৰি দিলোঁ। অকণমান পানী বেছিকৈ দিব লাগে, তেতিয়া সেইখিনি সিজি অকণমান গ্ৰেভি লেখীয়া হৈ গ'লে ইয়াতে এই মগুৰিখিনি দি দিব লাগে। আৰু এই মগুৰিখিনি দি পেলাই আকৌ ঢাকোন মাৰি দিব লাগে। মাজে মাজে লৰাই থাকিব চাই। মই ইমান দেখুওৱা নাই সেইখিনি। মাজে মাজে লৰাই থাকিব। অকণমান টাইম লাগে বাৰু সিজোতে, কিন্তু খাবলৈ বিৰাট ধুনীয়া। এওঁলোকে বনাই খুৱাই কি মগুৰি মই বুজি নাপাওঁ। এইবাৰ মোক এঘৰৰ পৰা দিলে আৰু মই ভাবিলোঁ বনাই চাওঁ। আৰু মই বনাইছোঁ যেতিয়া আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। খুব ধুনীয়া, যদি পাৰে বনাবলৈ